Hello everyone, welcome back to my channel. আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই তেখেতৰ কণ অনুৰাগীসকলক মিৰ্জাৰ এটা বিশেষ শ্বুটিঙৰ সময়ত লগ পালে। তেওঁৰ এই শ্বুটিঙৰ সময়ৰ কণ অনুৰাগীসকলৰ মাজৰ কিছু দৃশ্যাংশ আৰু কথা পতা তেওঁলোকৰ মাজত চাওঁ আহকচোন। যদি ভিডিওটো চাই ভাল পায় তেনেহলে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ কৰি দিব। যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে দেৰি নকৰি চাওঁ আহকচোন সম্পূৰ্ণ ভিডিওটো। কি আছিলে বুলি যদি সুধিছে আমি ডাক্তার যে চাই নাই স্কুল কিমান দিনৰ পিছত পঢ়িছে যোৱা 2 বছৰটো এনেই গ'ল আৰু ন ভালকে পঢ়িছিলা ঘৰত অনলাইন ক্লাছ ঠিক আছে ভালকে পঢ়িবা 2 বছৰ জলদি হৈ দিয়ে ন কিমানৰ পিছত মেট্ৰিক আহিবই আৰু